হেল্ল' গাইজ, আজি আকৌ এটা ভিডিঅ' বনাব ওলাইছোঁ। ষ্টাৰ্টিং মই আজি পথাৰৰ পৰাই কৰিছোঁ। এইটো আমাৰ ধানৰ পথাৰ নতুনকৈ লগোৱা হৈছে আৰু ইফালে তামোলৰ বাগানটো আছে। আজি ব্লগিংটোত অলপ বাহিৰলৈ যাম, মানে ফুৰিবলৈ, মানে ঠাই এটাইত। তো তাকে ব্লগিংটো ষ্টাৰ্ট কৰিছোঁ আজি। গাইজ, সৰ্জিনা চিজন চাওক, হাতেদি ছিঙিব পৰা হৈ আছে মোৰ পথাৰত। এইবোৰ হাতেদি ছিঙিব পাৰি আৰু ফুল ফুলিছে, গুটিও লাগিছে। এইবোৰ এটা যোৱা বছৰ 2 বছৰ আগতে লগাইছিলোঁ, এতিয়া হাতেদি ছিঙিব পৰা হৈ আছে। এতিয়া ফাইনেলি গাইজ আহি পালোঁ আমাৰ অনুৰাগদাৰ লগত। আহি পাইছোঁ লোকেশ্যনটো হ'ল এইটো আমাৰ ডেফডিল নাৰ্চাৰী ধ্ৰুৱচাৰা। ভিতৰত গৈ আছোঁ এতিয়া, আপোনালোকক দেখাই থাকিম ভিতৰত গৈ। কেনে লাগিছে অনুৰাগদা? বিৰাট ডাঙৰ নাৰ্চাৰী। কথা কৈ থাকিলে এনেকৈ না 12মহীয়া নেমুটো 12 মাহে লাগে বোলে। 20 টকাকৈ এটা পুলি আপোনালোকে ল'ব পাৰে দেই। আমাৰ ধ্ৰুৱচাৰাৰে বাগান হয়, মানে নাৰ্চাৰী। মই 5টা লৈ যাম আজি। হ'ব, চব ক্লিপে লওঁ, ডাঙৰ ক্লিপ নল'বি। নাই, ডাঙৰ ক্লিপ নল'বি, চুটি চুটি। লৈছ কালাৰ ধুনীয়া আহে। হ'ব। গুলপীয়াটো খাই লওঁ, মিক্স কৰি লৈ যাওঁ নেকি? বহুত ভাল হয়েছে। তিনটো আগত আছে, তিনটো 50 টাকা। এতিয়া ছিজন আছে নহয়, চিজনেল মানে ওৱান টাইম। এইবোৰ কিমান পৰে? এইবোৰ ফুলি থকা নাপাবি, নুফুলা ফুল। দুটা ভিডিঅ' কৰিছে গাইজ, কেনে লাগিছে আমাৰ ডেফডিল নাৰ্চাৰী? কমেণ্টত জনাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, নেকি কম? ভালে ওলমাই ল'ব লাগিব। আৰু আহিম ৰ'ব, কিমান তেল দিবও পাৰিব লাগিব।
মানে এইটো হট ৱেডাৰৰ কাৰণে হয় অঁ এইটো হট আছে গৰম হয় ঠাণ্ডাৰ আপেল থাকে ন এইটো গৰম হয় আৰু আমটো এইটো ওইটো দিছে কি হৈ গ'ল গ'ল গাইজ আপোনালোকক এতিয়া বনচাই গছ এটা দেখাই আছোঁ এইটো চাওকচোন প্ৰাইচটো আইডিয়া কৰক কিমান হ'ব এই বনচাইটো কিমান বা পুৰণি হৈছে কি ধুনীয়া লাগিছে বনচাই আমাৰ অনুৰাগ দাই চাই বহুত ভাল পাইছে কিন্তু বনচাই গছটো বাপৰে বাপ কি ধুনীয়া এইফালে কেকটাছ গছ বাপৰে কি ধুনীয়া কেকটাছ কোনোবা ছায়েন্স প্ৰজেক্ট কৰি থোৱা যেন লাগিছে এইটো বস্তুটো দেখাত এইটো কিবা গছ মাংকি টেইল কেকটাছ অনুৰাগ দাই ভিডিঅ' কৰি আছে এইফালে ইমানে ইনড'ৰ প্লান আছে সেইটো চাওক এইটো এটাই আছে আৰু হোৱাইট কালাৰৰ কি কয় এইটো অৰ্কিড হোৱাইট অৰ্কিড আৰু আছে দেখাব গৈ আছোঁ মই এতিয়া অলপ ওলাব লাগিব এইফালৰ পৰা গাইছ এইটো চাওক অৰ্কিড দিছ ইজ ভাইলেট অৰ্কিড ভাইলেট কালাৰ বাপৰে মই অলপ জুম কৰি দিছোঁ বাৰু ৱাইড এংগলত আছিলে এইটো অৰ্কিড কি ধুনীয়া ধুনীয়া নাৰ্চাৰীত আহিলে মনটোৱে ভাল লাগি যায় একদম ফূৰ্তি লাগে এনেকৈ লাগে যেন নেচাৰতে থাকি যাওঁ আৰু না একদম ধুনীয়া লাগিছে সকলোৱে আহিব গাইছ খালি পইচা লৈ আহিব ভিক্ষাৰী হৈ নাহিব আৰু নহ'লে দিগদাৰ আছে থেংক ইউ গাইছ যোনে চিয়াৰত বহুত বেছি বহি থাকে ন সেইটো সিহঁতক মই গিফ্ট দিব খুজিছোঁ চিয়াৰৰ তলত সোমাই দিম এইটো গিফ্ট চাওকচোন এইটো কি নিচিনা লাগিছে ইনচেক্ট নিচিনা লাগিছে কাইট যেনটো লগা নাই একদম জোকৰ নিচিনা লাগিছে জোক নিচিনাই পূৰা অনুৰাগটো কেনে লাগিছে অলপ কৈ দিয়েচোন নাৰ্চাৰীটো কেনে লাগিছে অলপ কৈ দে বহুত ভাল জোৰকৈ ক গাছ এইটো মই ভালকৈ চোৱা নাছিলোঁ দেই এতিয়া চাওকচোন এইটো ষ্টাৰ ফিছ নিচিনা লাগিছে এইটো কিন্তু এইটো ষ্টাৰ ফিছ আৰু এইটো কেকটাছৰ ওপৰত কোনোবাই পিঠা এটা বহাই দিছে এনেকৈ লাগিছে আৰু এইটো ব্লুটুথ স্পীকাৰ এইটো আৰু এইটো ডাঙৰ স্পীকাৰ লগতে সৰু স্পীকাৰ নেকি আৰু এইটো জোক আৰু এইটো অলপ পেটলা কি বা হ'ল এইটো ধৰিব পৰা নাই এইটো কি চেপ ধৰিব পৰা নাই আৰু এইটো বান্ধি থৈছে পেকিঙৰ কাৰণে চাগে গাইছ এইটো স্নেক প্লান বুলি কয় নে কি কয় এইটোতো কিবা বাঢ়নীৰ নিচিনা লাগিছে ফুল বাঢ়নীৰ নিচিনা ফুল বাঢ়নী একজেক্ট একে এইটো আমাৰ ব্লগাৰ এটা আহিছে ডিম্পু বৰুৱাৰ নিচিনা ব্লগাৰ হয় 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে এইটোতো আপোনালোকক দেখাইছিলোঁ একবাৰ মাংকি টেইল কেকটাছ সেইটো মাংকি টেইল কেকটাছ মানে বান্দৰৰ নিচিনা মানে কি কয় নেচটো একজেক্ট সেইকাৰণে ইয়াৰ নামটো মাংকি টেইল কেকটাছ বুলি কয় আৰু এইবোৰ আপোনালোকে ঘৰত ভিতৰত থ'বলৈ পাৰে আৰু সৰু লিলি নিচিনা লাগে কিন্তু ইনড'ৰ প্লান হয় এইবোৰ গোটেই ইমান ভেৰাইটি মানে এইটো কি অদ্ভুত গছ এইটো কি হয় ধৰিব পৰা নাই দেই কাগজ এটা সেউজীয়া কাগজ এটা ভাজ খুৱাই দিয়া নিচিনা লাগিছে কি হয় এইটো মানে হয় কি মানে এইটোতো খাতাৰনাক ডাঙৰ চাইজৰ কেকটাছ এইটোত বহিলে আৰু হৈছে আৰু বাপৰে বাপ গাইছ কি হয় বা কি বস্তু বা
ফুল নে গুটি ধৰিবই পৰা নাই ফুল নে গুটি এইটো দাদা ফুল গুটি আৰু এইটোতো ব্ৰকলি টাইপ লাগিছে ব্ৰকলি নহয় চাগে ব্ৰকলিয়ে হয় চাগে এইফালে আউটডোৰ প্লাণ্টবোৰ আছে বেছিকৈ গাইছ এই গছটো কি হয় আইডিয়া কৰিব পাৰিছেনে এইবোৰ এইটো হট আপেল হট ৱেডাৰ আপেল বুলি কয় একচুৱেলি মই এডাল লৈছোঁ 150 টকা পৰিছে সৰুকৈ এডাল এইবোৰতো বহুত ডাঙৰ ডাঙৰ আছে বাৰু গছকেইটা ফুল গছ বেছি আছে আৰু আম গছ ইমান ফুল লাগিছে গাইছ এইটো চাওক সৰু ফুল কিন্তু দেখাত বহুতেই ধুনীয়া কিন্তু সৰু ফুলবিলাক বেছি ধুনীয়া দেখিবলৈ কিন্তু সঁচা কথা ক'বলৈ গাইছ বহুত কেইডাল গছ ল'লোঁ কিন্তু আম লৈছোঁ নেমু লৈছোঁ আৰু এইটো এটা ফুল লৈছোঁ চাওকচোন কেনেকুৱা লাগিছে ফুলটো আৰু দুটামান আছে ভাল লাগিছে মই কিন্তু নিব নোৱাৰিম নিবলৈ মানে ঠাই নহ'ব আৰু এইকেইটা এইটো ভাল লাগিছে পিংক কালাৰৰ অলপ নেক্সট টাইম আহিলে লৈ যাম